তোমালোকৰ মাজত মই আহিলো আগতে মই সংযোগ কলাৰ বিষয়ে অলপ কৈছিলোঁ যে সংযোগ কলাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কথা কৈছিলোঁ যে এইটো অলপ ইম্পৰ্টেণ্ট বেছি প্ৰশ্নটো হ'ল তেজকীয় সংযোগ কলা বুলি কোৱা হয় তেজৰ উপাদানসমূহৰ কাৰ্যৰ বিষয়ে সংক্ষেপে বৰ্ণনা কৰা এতিয়া তেজকীয় সংযোগ কলা বুলি কোৱা হয় কাৰণ তেজে যেহেতু বিভিন্ন তন্ত্ৰ আৰু কলাৰ মাজত গতিশীল অৱস্থাত থাকি সংযোগ ৰক্ষা কৰে আৰু সেইকাৰণে তেজক কি বুলি কোৱা হয় সংযোজক কলা বুলি কোৱা হয় আৰু তেজ তোমাৰ জেনেৰেলি প্লাজমা আৰু ৰক্ত কণিকাৰ দ্বাৰা গঠিত আৰু ই হ'ল তিনি প্ৰকাৰৰ এতিয়া এইটো কি প্ৰকাৰ হ'ব পাৰে মই এতিয়া তোমালোকক মানে জনাই দি আছো এতিয়া আমি তেজত ৰক্ত কণিকা তোমাৰ তিনি প্ৰকাৰ এটা হ'ল তোমাৰ লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিয়া লোহিত ৰক্ত কণিকাৰ কাম কি লোহিত ৰক্ত কণিকা তোমাৰ কি থাকে যে হিমোগ্লোবিন নামৰ এটা ৰঞ্জক থাকে তোমাক এনেকুৱা প্ৰশ্ন আহিব পাৰে তেজৰ ৰং কিয় ৰঙা কাৰণ তেজত কি থাকে হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থকাৰ কাৰণে এটো কি হৈ যায় তেজটো কি হৈ যায় ৰঙা হয় আৰু হিমোগ্লোবিনৰ সহায়ত তোমাৰ কি কৰে বায়ুৰ পৰা অক্সিজেন আহৰণ কৰি কলাবোৰত যে এই গেছৰ যোগান ধৰাই হল লোহিত ৰক্ত কণিকাৰ মুখ্য কাম মানে এই আমি যে অক্সিজেন লৈ আছো হয় নহয় এই অক্সিজেন লৈ আছো এটো আমাৰ এই তেজত কি থাকে বা ৰঞ্জক থাকে এটো নাম হিমোগ্লোবিন আৰু হিমোগ্লোবিনটো তোমাৰ কি এই অক্সিজেনৰ প্ৰতি আসক্তিটো বেছি আৰু বেছি হোৱাৰ কাৰণে আমাৰ কি কৰে এটো যোগান ধৰে তেনেহলে আমাৰ অক্সিজেন যোগান ধৰা কণাটোৰ নাম কি তেজত থকা এটো হ'ব তোমাৰ কি যে লোহিত ৰক্ত কণিকা বুজি পালা না এতিয়া হি শ্বেত ৰক্ত কণিকা তোমাৰ কাম কি তোমাৰ শ্বেত ৰক্ত কণিকা কি কৰে এই কণিকাবোৰ ব্যাকটেৰিয়া আদি বক্ষণ কৰি দেহক ব্যাকটেৰিয়া আবার কি করে ব্যাকটেরিয়ার উপর রক্ষা করে দিয়ে বুঝি পাইছ না এই শ্বেত রক্ত কণিকা কি করে আমার এই তেজত তোমার কি থাকে এই আমার শরীরের যে তোমার ব্যাকটেরিয়া যে করে ইফেক্ট যে করে এই ইফেক্ট করা কি করে আমার এই ব্যাকটেরিয়ার উপর কি আমার কি করে রক্ষা করে এটা অনুচক্রিয়া কাম কি অনুচক্রিয়া তোমার কি হয়ে যায় যারা তোমার হাতটো কাটি গলে তেজ ওলাই যায় এই তেজটো তোমার গুট মারাত সহায় করে চাবাচোন কত তোমার ঘা হয়েছে ঘা হওয়ার লগে লগে সেই কেইদিনমান পিছত একটা জালিকা সৃষ্টি করে আলটিমেটলি বন্ধ হয়ে যায় চেকুৰা এইটো তোমাৰ অনুচক্ৰিয়াৰ কাম তোমালোকে তোমাৰ লিখিব পাৰিবানে মই কৈ দি আছো শুনি ল'বা আমাৰ লোহিত ৰক্ত কণিকাৰ কাম হ'ল যে লোহিত ৰক্ত কণিকাত তোমাৰ কি থাকে হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইকাৰণে লোহিত ৰক্ত তেজৰ ৰং ৰঙা হয় আৰু এই হিমোগ্লোবিনে তোমাৰ এই অক্সিজেনৰ প্ৰতি আসক্তিটো বৰ বেছি আৰু সেই কাৰণে তোমাৰ কি হয় যে এই আমাৰ অক্সিজেনটো যোগান ধৰা ইয়াৰ ফল মুখ্য কাম আৰু শ্বেত ৰক্ত কণিকাৰ কাম কি শ্বেত ৰক্ত কণিকা আমাৰ এন্টিবডি বডিৰ যে তোমাৰ এন্টিবডি ভাইৰাছ বা ব্যাকটেরিয়া ইয়াৰ পৰা আমাৰ কি কৰে ৰক্ষা কৰে শ্বেত ৰক্ত অনুচক্ৰিয়াৰ কাম কি যে তেজত তোমাৰ এইটো গুট মাৰাত সহায় কৰে তোমাৰ বা কাটি গৈছে তেতিয়া ৰক্ত ওলাইছে কিছু সময়ৰ পিছত কি বন্ধ হৈ গৈছে এইটো অনুচক্ৰিয়াৰ কাম বা তোমাৰ ঘা হৈছে এইটো ঘাটো ভাল হৈছে তোমাৰ কি কেইদিনমান কি হয় তোমাৰ জালে হৈ যায় মানে বান্ধি যায় যে এইটো তোমাৰ কি এই অনুচক্ৰিয়াৰ কাম এতিয়া এই তেনেহ'লে তেজৰ এই উপাদান কেইটা শেষ হৈ গ'ল এতিয়া আৰু এনেকুৱা আহিব পাৰে লিগামেণ্ট তোমালোকে ভিডিঅ'টো লং হ'ব সেইকাৰণে মই মুখেৰে কৈ দি আছো তোমালোকে ভালকৈ শুনিবা আৰু লিখি ল'বা লিগামেণ্ট মানে কি যে এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোগ কলাক কি বুলি কোৱা হয়? লিগামেণ্ট বুলি কোৱা হয়। যে এডাল অস্থিক
আন এটা অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোগ কলা কি বুলি কোৱা হয়? অস্থিক বুলি কোৱা হয়। বুজি পাইছানে? এতিয়া এই লহিকা থাকিব পাৰে, এইটো তেজৰ মাত্ৰ কৰিছে। লহিকা কি? লহিকাৰ কাম কি? এইটো প্ৰশ্ন আহিব। লহিকাৰ কাম হ'ল লহিকাই তেজৰ পৰা কি কৰে? পুষ্টি আৰু অক্সিজেন কলা আৰু কোষবোৰলৈ প্ৰেৰণ কৰে। লোকে কি কাম কৰে? যে তেজৰ পৰা পুষ্টি আৰু অক্সিজেন কলা আৰু কোষবোৰলৈ কি কৰে? প্ৰেৰণ কৰে। আনহাতে কোষৰ যিবিলাক বিপক্ৰিয়া কাৰ্যৰ উৎপন্ন হোৱা দ্বৈত পদাৰ্থবোৰ কি কৰে? আমাৰ তেজৰ ফুটলৈ উলিয়াই দিয়ে। আৰু লহিকাত থকা শ্বেতৰক্ত কণিকাই দেহৰ সোমোৱা জীৱাণু দমন কৰা মুখ্য ভূমিকা গ্ৰহণ কৰে। এই আমাৰ শৰীৰত যি হয় পুষ যে হয়, চাবাচোন যিবিলাক যিবিলাক পদাৰ্থবিলাক আছে এইবিলাক কি আমাৰ ওলাই যায় নহয়? এই ওলাই যোৱাত সহায় কৰে কি? লহিকা। শৰীৰত কিবা যিবিলাক একবাৰ যিবিলাক তেজ এইবিলাক কি হৈ যায়? আমাৰ অলপ তাত পকিব, অলপ দুপোৱা বা অলপ ফুলিব, পিছত এইটো কি আমাৰ এইটো কোনে এইটো পিছত তুমি এইটো ওলাই পেলাই দিছা, এইটো কোনে কাম কৰি আছে? এইটো লহিকাৰ কাম কৰি আছে। চাবাচোন এই শৰীৰত চাবাচোন, এই শৰীৰত এনেকুৱা চাবা ইয়াত নীলা নীলা কিবা ৰং দেখা গৈ আছে, এই মানে দেখা গৈ হীৰা দেখা গৈ আছে। এইবিলাকৰ তোমাৰ কি? লহিকা। আমাৰ শৰীৰত যাতে এই দ্বৈত যিবিলাক পদাৰ্থ এইবিলাক দ্বৈত যিবিলাক তেজ এইবিলাক ওলাই যোৱাত সহায় কৰে। আপুনি ল'বা লহিকাৰ মেইন কাম কি? যে লহিকাই তেজৰ পৰা পুষ্টি আৰু অক্সিজেন কলা আৰু কোষবোৰলৈ প্ৰেৰণ কৰে। আৰু আনহাতে কোষৰ বিপক্ৰিয়া কাৰ্যত উৎপন্ন হোৱা দ্বৈত পদাৰ্থবোৰ তেজৰ ফুটলৈ উলিয়াই দিয়ে। লহিকাত থকা শ্বেতৰক্ত কণিকাই দেহৰ সোমোৱা জীৱাণু দমন কৰা মুখ্য ভূমিকা পালন কৰে। এতিয়া ইয়াৰ পিছত তোমালোকৰ পেশী কলাৰ বিষয়ে আলোচনা কৰা হ'ব। পেশী মানে এইটো নহয়, এইবিলাক পেশী এইবিলাক তোমাক আলোচনা কৰা হ'ব।